নমস্কাৰ বন্ধুসকল আজি আপোনালোকক মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইবৰ চাইড থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকে সোনকালে পাব পাৰে আজি মই আপোনালোকক দেখুৱাম মোৰ মেখেলা চাদৰৰ কালেকচন তেন্তে আহক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে মই আপোনালোকক দেখুৱাব লৈছো এইযোৰ মোৰ মায়ে ঘৰত বৈছিল সৰস্বতী পূজাত পিন্ধিবলৈ বৈ দিছিল মোক এইযোৰ মোৰ খুব ভাল লাগে চাও এই দুটা কালাৰ আছে এইখন হৈছে ইয়াৰ মেখেলা তাৰ পিছত এইযোৰ মোৰ খুব প্ৰিয় হয় এইযোৰ মেখেলা চাদৰ এইযোৰ মোৰ মায়ে ঘৰতে বৈছিল এইযোৰ দুবাৰমান পিন্ধিলো তাৰ পিছত পিন্ধা নাই কিমান মৰম লগা এখন হৈছে মেখেলা এইযোৰ येलो কালাৰ এইযোৰ সিলুৱাই হোৱা নাই এইটো হৈছে ব্লাউজৰ পিস এইযোৰ অলপ দিনৰ আগতে আমাৰ ইয়াত মেলা আহিছিল মই তাৰ পৰাই ললো এইযোৰ মেখেলা চাদৰ এখন চাও তাৰ পিছত এইযোৰ গ্ৰীন কালাৰ ইয়াত গোল্ডেন আছে মেখেলাখন হৈছে ব্লেক কালাৰ এইযোৰ মোক মোৰ বায়ে গিফ্ট কৰিছিল তাৰপিছত এইযোৰ পাৰ্পল কালাৰ এইযোৰ মই বজাৰৰ পৰা লৈছিলো বুৱাই হয় এইযোৰ তাৰপিছত এইযোৰ হৈছে মোৰ মুগাৰ সেট মোক মায়ে তুলনি বিয়াত দিছিল চাও ইয়াৰ ফুলখিনি বহুত ডাঙৰ এয়া এইবোৰ দেখিছে এইযোৰ কাৰণে মোৰ খুব ভাল লাগে এইযোৰ মই এবাৰে পিন্ধিলো বিয়াতে পিন্ধিছিলো মই তাৰপিছত পিন্ধা হোৱা নাই এখন আছে ইয়াৰ মেখেলা সো বন্ধুসকল এইখিনি আছিল মোৰ মেখেলা চাদৰৰ কালেকচন তেন্তে আজি যদি ভিডিওটো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেন্ট শ্বেয়াৰ কৰি দিব তেন্তে আপোনালোকক আকৌ লগ পাম আজিলৈ আহো ধন্যবাদ